চুটিগল্পৰ আধাৰত ৰচিত এক হৃদয় বিদাৰক কাহিনী, নাম পাগলী। লেখক মঞ্জিল জে ৰছিদ, কণ্ঠদান কৰিছে মঞ্জিল জে ৰছিদ আৰু সনম চৌধুৰী। আহকচোন বন্ধুসকল, আমি প্ৰথমটি খণ্ডলৈ আগবাঢ়ো। মা, অ' মা, আজিচোন দেউতা আহিয়ে পোৱা নাই। অ' মা, বোপাই, অ' বোপাই, দেউতাৰ আহি আছে। অ' বোপাই, দেউতাৰ এতিয়া চাৰিআলিৰ চকত তোমাৰ কাৰণে চানা ভজা আৰু বগৰীৰ সেই মিঠা আচাৰটো কিনি আছে। অ' বোপাই, অ' মা, মা, আকাশৰ জোনটি যে মোক আনি দিয়া। অ' মা, বোপাই, দেউতাৰ আহি পালে তোৰ কাৰণে সেই জোনটি আৰু দিনৰ আকাশৰ ৰঙা বেলিটি আনি দিব। বোপাই, মা, অ' মা, আজিচোন দেউতালৈ বৰকৈ মনত পৰিছে। অ' মা, কিয় বোপাই, আজি তোৰ হঠাতে কিয় এনেকুৱা হ'ল? অ' বোপাই, নেজানো। অ' মা, আজি মোৰ অন্তৰখনে বৰকৈ দেউতাৰ কথাই কৈ আছে। অ' মা, কিছু সময়ৰ অন্তত ওচৰৰ এজন যুৱকে দৌৰি দৌৰি আহি এষাৰ মাত দিয়ে, খুৰীদেউ, অ' খুৰীদেউ, সেই আপোনালোকৰ ৰতন খুৰা চাৰিআলি চকৰ পৰা আহি থাকোঁতে এখন তীব্ৰ বেগেৰে যোৱা KTM বাইকে ৰতন খুৰাক পিছফালৰ পৰা খুন্দা মাৰি দিয়ে আৰু খুৰাৰ থিতাতে মৃত্যু হয়। খুৰীদেউ, কি ক'লা মৃণা? কি ক'লা তুমি এইবোৰ? অঁ খুৰীদেউ, মই নিজেই দেখি আহিছোঁ। অ' খুৰীদেউ, খবৰটো শুনাৰ লগে লগে খুৰীদেউ মানসিক ভাৰসাম্য হেৰুৱায় আৰু নিজৰ কণমানিটোক বুকুত বান্ধি ৰাজপথলৈ ওলাই যায়। কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ৰতন খুৰাই এই পৃথিৱী, মোহ মায়া আৰু কণমানিজনক এৰি গুচি যায়। কিন্তু খুৰীদেউ আজিও ৰতন খুৰাৰ সন্ধানত। ধন্যবাদ বন্ধুসকল, অপেক্ষা মাথোঁ দ্বিতীয়টি খণ্ডলৈ।